আৰু আপোনালোকে সুধি থাকে নহয় মানুহজনে কি কয় আৰু এতিয়া আপোনালোকক দেখুৱাই দিছোঁ দেই। মানুহজনে হাঁচি দা কাম কৰি আছে, আপোনালোকক দেখুৱাই দিছোঁ। আৰু এফালে মানুহজনে এয়া হাঁচি দা কাম কৰি আছে দেখিছেনে। আজি দেখুৱাই দিলোঁ ভিডিঅ'ত দেই, অতদিনে দেখুৱাই নাছিলোঁ, আজি দেখুৱাই দিলোঁ আৰু। নমস্কাৰ জনাই মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া মই গৈ আছোঁ লগৰ এজনী ঘৰলৈ। লগৰ এজনীৰ লগত যাম এতিয়া আমাৰ গোটৰ সদস্যা ঘৰলৈ। গৈ থাকোঁতে এইটো আমাৰ চেলেঙি নামঘৰ, আমাৰ গাঁৱৰ নামঘৰ হয়। ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। এইটো হৈছে আমাৰ নামঘৰ। এইফালে মই গৈ আছোঁ, ছাতিটো হাতত লৈ লৈছোঁ, ৰ'দ দিব পাৰে। আৰু গৈ আছোঁ লগৰজনীক দেখুৱাওঁ আজি আপোনালোকক। এইটোৱে হৈছে আমাৰ চেলেঙি নামঘৰ বান্দৰীটো। আৰু আগলৈ আছে হয়তো ৱাটাৰ ছাপ্লাইটো দেখিছেনে। এইটোৱে হৈছে আমাৰ গাঁৱৰ ৰাস্তাটো। এই ৰাস্তাটো আমাৰ মেইন ৰাস্তাটো হয়তো তিনিআলিটো দেখিছেনে। আৰু সিহঁতৰ ঘৰ এইটো। কালি যিসকলে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰুইছিলে আপোনালোকে গছপুলিটো ৰোৱা ফটো আপলোড দিব পাৰিলেনে? মই কিন্তু আজিলৈকে পৰাই নাই। কালি ৰাতি 1-2 বজালৈকে যুঁজিলোঁ, পৰাই নাই। সেইকাৰণে এতিয়া যাওঁচোন লগৰজনীৰ লগত বেলেগ ঘৰলৈ কৰিব পাৰোঁ নেকি, গৈ লওঁ। আৰু আমাৰ ৰাস্তা পদূলিবোৰ আপোনালোকক দেখুৱাম, চাই যাব। এখন ঘোঁৰা গাড়ী কাৰ ঐ বিশ্বকৰ্মা চাটো লৈ লৈছোঁ দেই। অলপ ৰ'দ দিছে, লগৰজনী মুখখন নেদেখুৱাই লাজ কৰিছে। আৰু আমাৰ ওচৰৰে স্কুল এখন আছে, দেখুৱাই দিছোঁ আপোনালোকক। প্ৰাথমিক নামটো পটককেনে পাহৰিয়ে গৈছিলোঁ। এইখনেই হৈছে আমাৰ চেলেঙি স্কুল। আৰু আমাৰ ঘৰলৈ আহিলে মানে স্কুলৰ পৰা আমাৰ ঘৰলৈ ফোন কৰি সুধিলে হ'ব আৰু কোনখিনিলৈ যাব লাগে। এইখনে হৈছে স্কুলখন, ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইফালে আছে অংগনবাড়ী স্কুলখন। আৰু এইটো হৈছে মেইন ৰাস্তাটো। আৰু গৈ আছোঁ আগলৈ, গৈ লওঁ, আপোনালোকক আকৌ দেখুৱাই আছোঁ। আৰু গোটৰ মানুহৰ পৰা আহিলোঁ, আহি এতিয়া ওচৰ বৌ এজনী ঘৰত বিশ্বকৰ্মা পূজা খাব মাতিছিলে, আহি আছোঁ। ল'ৰাটোৱে মই কাপোৰ নহ'লালোঁ, একেযোৰকে পিন্ধি লৈছোঁ, গৰম যিহে। ইবাৰ কাপোৰ সলাই নাথাকিলোঁ। আৰু ল'ৰাটোৱে মই আহি আছোঁ অকণমান দূৰ আৰু দেখিছেনে। ওচৰৰ এখন পথাৰ এটা সৰু হাবি ৰাস্তা এটা আহি আছোঁ দেই। ৰাস্তাটো বহুত হাবি হৈছে, বহুত দিন নাই অহা এফালে। আৰু সিহঁতৰ ঘৰ গৈ পাই লওঁগৈ, তাৰপিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ। ভিডিঅ' কৰিব পৰা নহ'ল। আৰু এইফালে ঘৰলৈ প্ৰসাদ লৈছোঁ মানুহজনলৈ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।